পাৰিছানে? বিশ্বাস, তুমি ঠিকেই কৈছা। প্ৰেম সদায় বিশ্বাসৰ ওপৰতে বৰ্তি থাকে। আৰু তোমাৰ ওপৰত সেই বিশ্বাস কেৱল মোৰে নহয়, আমাৰ ঘৰৰ সকলো। ফাগুনা ফুল মোৰ নাছিলে, মনা খুব দূৰ আছিলে। কাৰণ সৰুৰে পৰা তয়োতো মোক তোৰ সন্তানৰ দৰে ডাঙৰ কৰিছ নহয়নে? চিন্তা কৰিব লগা একো হোৱা নাই। এতিয়া মোৰ প্ৰশ্নৰ উত্তৰটো দিয়া। কিয়নো তোমাৰ ভাইটিক কিডনেপ কৰি তোমাক ব্লেকমেইলিং কৰিছিলে, হয় নে নহয়? তই নহয় বুলি ভাবো নেকি? ইন্দ্ৰই কিন্তু মোক চব কথা কৈছে। চব কৈছে? কৈছে মোৰ কথা কি কৈছা? মোৰ বিষয়ে দাদা, দাদা তই সোনকালে ঘৰলৈ আহ। দাদা ডাঙৰ বিপদ হৈ গৈছে।